মোশন ফাইল কৰিব আহিছোঁ ৰাইজৰ দলত আৰু সদৰ মানে ৰাইজৰ জনবাসী ৰাইজৰ মানে অনুৰোধ আৰু ৰাইজৰ এটা ছাপৰ্ট পায় আৰু ৰাইজে মানে পৰিৱৰ্তন চেঞ্জ কৰিব বিচাৰিছে যে বিজেপিৰ ওপৰত আস্থা নাই গতিকে আমি সকলোৰ ছাপৰ্টত সকলো ৰাইজই আজি ৰাইজৰ দলত আমি নেক্সট 2021 ৰাইজৰ দল যদি জোনাইত প্ৰথমতে মোৰ বানপানী সমস্যা ল'ৰা ছোৱালী পঢ়া শুনা সমস্যা ৰাস্তা যিবিলাক আজিলৈকে সম্পূৰ্ণ কৰিব পৰা নাই এইবিলাক সমস্যা আৰু দ্বিতীয়তে মোৰ কি হ'ব প্ৰথম মিচিং জনবসতি তেওঁলোকৰ মই এছেম্বলি প্ৰথম কুৱেশ্যন কৰিম যে আজিও আমাৰ মিচিং সম্প্ৰদায়ৰ মাজত আজিলৈকে নদীত আছে আৰু দ্বিতীয়তে আমাৰ যিটো আছে ৰাইজৰ দলৰ যিটো মেইন উদ্দেশ্য অখিল গগৈ যিটো হাৰাইছে সেই ফুটাটো মই এছেম্বলি প্ৰথম কৰিম পৰা ক্ষেত্ৰত মই এছেম্বলি বাহিৰৰ পঠিয়াম ইণ্টাৰনেশ্যনেল কুৱেশ্যন কৰিম চাওক আজি ৰাইজৰ দলৰ তৰফৰ পৰা জোনাই সমষ্টিত আমাৰ মাধৱ মুছাহাৰী ডাঙৰীয়াই আজি নমিনেশ্যন দাখিল কৰিব আহিছে আপোনালোকে জানে যে ৰাইজৰ দল অসমীয়া জাতিৰ যি অস্তিত্ব ৰক্ষা সংগ্ৰাম এই সংগ্ৰামখনৰ যুঁজ কৰি তেখেত জন্ম হৈছে গতিকে ৰাইজৰ দলে সমগ্ৰ অসমৰ লগতে ধেমাজি জোনাই সমষ্টিটো আজি নমিনেশ্যন দাখিল কৰিছে আৰু আগন্তুক দিনত ৰাইজৰ দলে অসমীয়া জাতিৰ যি অভাৱ অভিযোগ এই অভাৱ অভিযোগৰ ক্ষেত্ৰত বিধানসভাত গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰিব বুলি আজি আমি আশাবাদী আপোনালোকে জানে যে জোনাই সমষ্টিত কেনেকৈ ধৰণে বানপানীৰ সমস্যা আমাৰ শিক্ষা দীক্ষা অৱস্থা আৰু আমাৰ যিসমূহ বিদ্যালয় আছে বিদ্যালয়সমূহত দেখিছে যে আজিকালি এটা ভাল আমাৰ শিক্ষা গ্ৰহণ কৰিব পৰা এটা শৈক্ষিক পৰিৱেশ নাই এতিয়া এই শৈক্ষিক পৰিৱেশটো আমি কেনেকৈ গঢ় দিম ৰাইজৰ দলৰ প্ৰতিশ্ৰুতি হৈছে যে অসমৰ প্ৰতিখন স্কুলত এটা ভাল শৈক্ষিক পৰিৱেশ গঢ় দিয়া অসমৰ প্ৰতি বিঘা মাটিত অসমৰ প্ৰতিডৰা মাটিত বছৰেকত 3 বাৰকৈ খেতি কৰিব পৰা যি ব্যৱস্থা সেই ব্যৱস্থা গ্ৰহণ কৰা আৰু আপোনালোকে জানে যে আমাৰ নিবনুৱা সমস্যা দিনক দিনে কেনেকৈ বৃদ্ধি পাইছে এই সমস্যা সমাধান কৰাৰ আমি প্ৰতিশ্ৰুতি লৈ ৰাইজৰ দল ওলাই আহিছোঁ আৰু ৰাইজৰ দলে অনাগত দিনত অসমত চৰকাৰ গঠন কৰিব আৰু অখিল গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ জেলৰ পৰা ওলাই আহিব এই কথা এতিয়া নিশ্চিত হৈছে